ভিডিঅ' ষ্টাৰ্ট হৈ গ'ল দেই। নমস্কাৰ সকলোলৈ। আজিৰ ভিডিঅ'টো মই ষ্টাৰ্ট কৰি দিলোঁ পদিনা আৰু আমৰ চাটনি বনাম বুলি ভাবিলোঁ। সেয়েহে পদিনা একমুঠি মই হাতত লৈ লৈছোঁ। এয়া সৰু সৰুকৈ ছিঙি লৈছোঁ। লগতে আম দিয়া হ'ব ইয়াতে। আম যিহেতুকে আম আৰু পুদিনাৰ কম্বিনেশ্যনটো খুবেই ভাল, তো তাৰ কাৰণে আজি পুদিনাৰ চাটনি বনোৱা হ'ব। আৰু এইফালে মই আমৰ বাকলিটো গুচাই লৈছোঁ। ইয়াক সৰু সৰুকৈ কাটি ল'ম। আম দিয়া হ'ব, এটাই দি দিম মই, যিহেতু টেঙা হ'লে ভাল লাগিব, সেইটো কাৰণে মই ইয়াতে এটা আম দি দিম। এয়া মিক্সাৰত দি লৈছোঁ আৰু ইয়াতে দিম মই পুদিনা, আম টেঙাকেইটা, কাটি থোৱা আম টেঙাকেইটা দি দিছোঁ। আৰু এয়া জলকীয়া দি দিছোঁ, বেছি দিয়া নাই, অলপমানে দিছোঁ। আদা দিছোঁ অলপমান। এয়া নহৰু কেইটামান দি দিছোঁ আৰু ইয়াক ভালদৰে পিচি লওঁ। এয়া পিচি হৈ গ'ল। তাৰপিছত অলপ সোৱাদ অনুসৰি নিমখ দি দিছোঁ, লৰাই দিছোঁ অলপমান। এয়া মই আজি শাক আৰু বিলাহী শাকৰ মাছৰ জোল বনাম, যিহেতু সেইটো কাৰণে ইয়াতে চুকা শাক, লাই শাক মিক্স আছে। তো কাটি লওঁ সৰু সৰুকৈ, বিলাহী কণ বিলাহী দি দিছোঁ। ইয়াক ইফালে শাকখিনি কাটি হৈ গ'ল। ইয়াক অলপমান মোহাৰি সৰু কৰি লৈছোঁ, মোহাৰি দিছোঁ, যিহেতু ৰসটো ওলাই যাব তেতিয়া। সেইটো কাৰণে ইয়াক মোহাৰি দিছোঁ অলপমান হাতেদি। এয়া কেৰাহী এখন পাতি লৈছোঁ। ইয়াতে মই ডাইৰেক্ট পানী দি দিম, তেল দিয়া নহ'ব ইয়াতে, খালি বইল কৰিম যিহেতু, সেইটো কাৰণে অকল পানী দি লৈছোঁ। তাৰপিছতে মই ইয়াতে শাক কাটি থোৱা শাকখিনি দি দিছোঁ, বিলাহী আৰু শাকখিনি দি দিছোঁ। অলপমান হালধি দি দিছোঁ আৰু অলপমান নিমখ দিছোঁ সোৱাদ অনুসৰি। তাৰপিছত এইখিনি অলপমান ভালকৈ লৰাই দিছোঁ। এতিয়া উতলিবলৈ দিয়া হ'ল। এয়া উতলিছে, দেখিবলৈ পাইছে, ধুনীয়াকৈ উতলিছে। ইয়াৰ লগতে মই কণমানি বিলাহী কেইটামান পুৰি লৈছোঁ আৰু কেইটামান বেঙেনা একেলগে গেছতে পুৰি লৈছোঁ, যিহেতু পিটিকা এখন হ'ব। লগতে মই ইয়াতে শাকত অলপমান ধনিয়া দি দিছোঁ আৰু ভাজি থোৱা মাছ আছিলে, মাছৰ মাথা অলপমান আৰু মাছ অলপমান দি পিনি শাকটো আকৌ উতলিবলৈ দিম। ইয়াৰ লগে লগে মই বিলাহী আৰু বেঙেনা যোনকেইটা পুৰিছিলোঁ সেইকেইটাও হৈ গৈছে পূৰা। সেইকেইটা খৰিকাডালৰ পৰা ওলাই লওঁ আৰু লগতে মই এপিচ মাছো পুৰি ল'ম। মাছ পিচ এনেকেই গেছত পুৰি লৈছোঁ, যিহেতু ফ্ৰাই কৰা আছিলে আগতে। আহিছোঁ, এয়া আজি মজা খানা লৈ আহিছোঁ। এইফালে দেখিবলৈ পাইছে মই পাপৰ, তাৰ ওপৰত ভোট জলকীয়া লৈ লৈছোঁ। এইফালে আছে শাকৰ জোল, এইফালে মই পিটিকা কৰিলোঁ। এয়া হাতত লাগি আছে এইটো পিটিকা। ইয়াত দিয়া হৈছে বিলাহী পোৰা, মাছ, বেঙেনা, সৰু বেঙেনা, পিঁয়াজ, ধনিয়া পাত আৰু অলপমান জলকীয়া আৰু নিমখ। এইফালে আছে কোমোৰা চব্জি মাছৰ লগত। এইফালে আছে পদিনা চাটনি, ইয়াতে আছে পদিনা চাটনি আৰু আমৰ লগত। এইফালে শাকৰ জোল একদম বইল। তো আহক খানাটো খোৱা ষ্টাৰ্ট কৰি দিওঁ। এয়া শাকৰ জোল লৈছোঁ মই,
একদম পানী একো নাই। কেনেকৈ বনোৱা হৈছে মই দেখাম ভিডিঅ'টো। আগতে মই শাকৰ জোলটো এইবিলাক একদম বইল বনোৱা হৈছে, যিহেতু আমাৰ আইতাহঁতৰ দিনৰে এনেকুৱা খানা। বহুত জ্বলা। এইটো মাছৰ মাথা। পাতলটো খালে মজা মজা লাগিছে। পুদিনা চাটনি, পুদিনা আৰু আমৰ চাটনি টেষ্টে বেলেগ। ভোট জলকীয়া, বহুত জ্বলা। itu বেঙেনা। খাই দিম অলপ। দালি নহ'লেও কথা নাই, শাকৰ জোল বেষ্ট। পিটিকা, এইটো মাছৰ মাথা। ইমান জ্বলা, খাই পেলাই পুৰা গৰম লাগি গৈছে। এইটো বহুত জ্বলা আৰু খাইছোঁ। কলপাতত এনেকৈ ভাত খোৱাৰ মজাই বেলেগ। গাঁৱত সকাম নিকামত এনেকেই কলপাতত দিয়া হৈছিলে। কাৰ কলপাতখিলা ভাল পৰে সেইটো চোৱা যায় আগতে। খোৱাৰ ধান্দা নাই, কলপাতখিলা কাৰ ভাল হয়, কোনখিলা কলপাত চাফা, কোনখিলা ধুনীয়া, খানাৰ চে মতলব নাই। মনত পৰে, বহুত কথা মনত পৰে। সেইকাৰণে আজি শাকৰ জোলটো খাওঁতে পিটিকাটো থাকি গ'ল আৰু মাছত কাইটো বহুত। কোনে কোনে শাকৰ জোল খাই ভাল পায়, বহুতে বেয়া পায়, কিন্তু তথাপি কোনে ভাল পায়নো জনাবচোন। ভাল পোৱাৰ ভিতৰত মই আছোঁ, আৰু কোনে কোনে ভাল পায় সেইটো ক'ব। ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্টটো নিশ্চয়